নমস্কাৰ বন্ধুসকল, কি খবৰ? মই নিৰঞ্জন বৰা, নিশ্চয় ভালে আছে। আপোনালোক সকলোৱে জানে এতিয়া ফৰেষ্ট বেটেলিয়নৰ যি ইণ্টাৰভিউ চলি আছে, কিন্তু বৰষুণৰ প্ৰভাৱত ফিল্ডৰ অৱস্থা মাজৰ এইটো ভিডিঅ'টো দেখিছে আপোনালোকে। তাৰ ওপৰতো তলতো মোৰ প্ৰেক্টিচৰ ভিডিঅ'। মোৰ ইণ্টাৰভিউ হোৱা নাই যিহেতু এতিয়া মোৰ ইণ্টাৰভিউ বাকী আছে। এইটো ফেচবুকত মই এই ফটোকেইখন দেখিছে, আগৰ ইণ্টাৰভিউ দিয়া, যথেষ্ট ভাইৰেল হৈছে এইটো ভিডিঅ'। কি কৰিব, উপায় নাই। যিসকলে এইকেইদিনত ইণ্টাৰভিউ কৰিছে তেওঁলোকৰ কপালে বেয়া, কিয়নো এতিয়া কাট অফ মাৰ্কত তেওঁলোকৰ নাম আহিব নাহিব এইটো ভগৱানে জানে। কিছুমান ডিষ্ট্ৰিক্টত যিহেতু যেতিয়া ভাল বতৰত পাইছে তেওঁলোকৰ বহুত মাৰ্ক উঠাব পাৰিছে। এতিয়া মোৰ এইটো টাইমটো মই ৰানিঙত যেনে তেনে সোমাই আছোঁ, এনেকুৱা বোকা ফিল্ডত গৈ কি হয় আৰু ভগৱানৰ ওপৰত বহুত টেনশ্যন হৈ আছে। আপোনালোকৰ ইণ্টাৰভিউ হৈ গ'ল নেকি? কিমান নাম্বাৰ পাইছে কমেণ্ট এটা কৰি জনাব। পুলিচসকলক মই এটাই অনুৰোধ সকলোকে যাতে সমান দৃষ্টিৰে চাই কিবা এটা কাট অফৰ কম বেছি কৰি দিয়ে অসম পুলিচক, সেইটোকে মই অনুৰোধ কৰিছোঁ। চেনেলটো যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই, মোৰ লগত যদি একমত, তেন্তে লাইক কৰিব আৰু কমেণ্ট এটা কৰি জনাব। ধন্যবাদ।